ৰাতিপুৱাই একদম সৰহকৈ মাছ অলপ ল'লোঁ, সেইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ৰাখিছিলোঁ। আৰু এতিয়া মই বনাবলৈ লৈছোঁ পালেং শাকে বিলাহীয়ে। পালেং শাকখিনি ধুনীয়াকৈ ধুই কৰি ল'লোঁ আৰু তাতে মই কাটি ল'ম মিহি মিহিকৈ। পালেং শাকখিনি মানে সৰহ, সেইকাৰণে মই অলপমান মোহাৰিও ল'ম বুলি ভাবিছোঁ চাটনিৰ কাৰণে। সেইকাৰণে মই পালেংখিনি পূৰা মিহি মিহিকৈ কাটি ল'লোঁ আৰু সেইখিনি মই অলপমান মোহাৰিছোঁ যাতে তৰকাৰীখন বনালে পাতৰ নিচিনা হৈ নাথাকে, ধুনীয়াকৈ ভাল লাগে খাই পেলাই, দীঘল দীঘল হৈ থাকে যে কাটি লওঁতে। আৰু আনফালে মই বিলাহীকেইটাও সৰু সৰু বিলাহী 4টা লৈছোঁ, কাৰণ এয়া লোকেল বিলাহী হয়, বেছি বিলাহী দিলে টেঙাটো বেছিকৈ উঠি যাব, সেইকাৰণে কম পৰিমাণেই দিছোঁ, 4টা সৰু সৰু চাইজৰ। আৰু বিলাহীকেইটা কাটি ল'লোঁ। আনফালে মই কেৰাহীখনত মই মিঠাতেল অলপ দি লৈছোঁ আৰু গৰম হ'বলৈ দিম অলপমান। কেৰাহীখন গৰম হোৱাৰ লগে লগে শুকান জলকীয়া এটা টুকুৰা টুকুৰি কৰি দিলোঁ আৰু লগতে পাঁচফোৰণ কেইটামানো দি দিলোঁ। সেইখিনি ধুনীয়াকৈ অলপমান ৰংচোৱা হোৱাৰ লগে লগে মই কাটি ৰখা পালেং শাকখিনি দি দিলোঁ আৰু সেইখিনি অলপ সময় ভাজি ল'ম। পালেং শাকবোৰ মানে বিশেষকৈ শাকজাতীয় বস্তুবোৰ ভাজিলে নাইকিয়াই হৈ যায়, অকণমান হৈ যায়, সেইকাৰণে নিমখটো অলপ দেৰিকৈ দিছোঁ। ভাজি হোৱাৰ পিছত সোৱাদ অনুসৰি নিমখ হালধি 2টা দি দিলোঁ, মানে তৰকাৰীখন সৰহকৈ বনাম, পনীয়াকৈ বনাম, সেইকাৰণে নিমখ অকণমান বেছিকৈ দিছোঁ। অলপ সময় ভাজাৰ পিছতেই কাটি ৰখা বিলাহীকেইটাও দি দিলোঁ। দি পেলাই সেইখিনি ইমান ভাজিম যাতে বিলাহীটো গলি নাইকিয়া হৈ যায়, আৰু সেইকাৰণে অলপ সময় ঢাকি থৈ দিলোঁ। আৰু তাৰপিছত মই ঢাকনিখন দাঙি থৈছোঁ, বিলাহী গলি নাইকিয়াই হৈ গ'ল, সেইকাৰণে আকৌ অলপ ভালকৈ লৰাই দিওঁ। আৰু তাতে মই গৰম পানী দি দিছোঁ। এতিয়া এয়া গৰম পানী দি পেলাই অলপ সময় ভকভককৈ উতলিব দিম। ভকভককৈ উতলাৰ লগে লগে মাছ এৰি দিম, তেতিয়া খাই টেষ্টটো বহুত ভাল লাগে। কাৰণ গৰম পানীটো দিলে তেতিয়া সোৱাদটো ধুনীয়া হয়, ঠাণ্ডা পানী দিলে সোৱাদটো নাইকিয়া হৈ যায়, মানে দবি যায় বুলি কয়, সেইকাৰণে মই গৰম পানী দিলোঁ। আৰু উতলি থকাৰ সময়তে মই মাছকেইটুকুৰি দি দিলোঁ। সদায় তৰকাৰীখন পনীয়া হ'লে বেছি ভাল লাগে, শাকৰ তৰকাৰীখন। আনফালে মই চালাড এখনো বনালোঁ। চালাডখনত মই মূলা, বিলাহী, পালেং, জলকীয়া, আদা পূৰা দি দিছোঁ, আৰু তাতে কেঁচা মিঠাতেল অকণমান আৰু সোৱাদ অনুসৰি নিমখ অকণমানো দি দিলোঁ। এইকণ চালাড হৈ গ'ল। আৰু আনফালে মই শুকান ভাজি এখনো কৰিলোঁ, ৰঙা মূলা, লেচেৰা, আলুৰ লগত। আৰু এতিয়া আমাৰ ভাত সাজ ৰেডি কৰোঁ ব'লক। ভাত এয়া শাকৰ তৰকাৰী ধুনীয়াকৈ বাঢ়ি লৈছোঁ আৰু পনীয়াকৈ বনাইছোঁ, দেখিছেই নহয়। আপোনালোকে কেনেকৈ খাই জনাবচোন, পনীয়াকৈ ভাল পায় নে ডাঠকৈ ভাল পায়। আৰু মিক্স ভাজি চালাড ধুনীয়াকৈ ৰেডি কৰি লৈ ল'লোঁ। আৰু আমাৰ ভাতৰ থালিখন আজি ৰেডি হৈ গ'ল, আৰু ভোট জলকীয়াটোৰ সৈতে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, আৰু নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।